আপোনালোক সকলোলৈকে মোৰ অন্তৰৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি জুবিন থকা হ'লে এনেদৰে ইমান মৰম আৰু আশীৰ্বাদ দেখি ইমান আদৰ দেখি তেওঁ আপোনালোকক কৃতজ্ঞতাই জনালেহেঁতেন, কিন্তু তেওঁ শব্দৰে এতিয়া একো প্ৰকাশ কৰিব নোৱাৰে। গতিকে তেওঁৰ হৈ পেলাই মই আপোনালোকক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অসমৰ বিভিন্ন ঠাইৰ পৰা আপোনালোকে আহি একগোট হৈছেহি তেওঁৰ শেষ যাত্ৰাত পুনৰবাৰ মৰম শ্ৰদ্ধাঞ্জলি জনাবলৈ। তেওঁ থকা সময়তো আপোনালোকে যিমান প্ৰাপ্য তাতকৈও বহুত বেছি দিছে। সেইকাৰণে তেওঁ 30 বছৰত যিমানখিনি মানুহে হয়তো 100 বছৰতো কৰিব নোৱাৰে তাতকৈও বেছি কৰি কাম কৰিব পাৰিছে, ইমানখিনি সফল হৈছে। এতিয়া আপোনালোকৰ মাজতে জুবিনৰ সকলোখিনিৰ সৃষ্টি থাকিব।